आजादी का अमृत खरबर महोत्सव सानखौ गरेश्वर म्युनिसिपल बोर्डा खुंदों। गुबुन गुबुन जायगायाव भारत उदांस्रिनि 75थि बोसोर आजादी का अमृत खरबर महोत्सव थांखिखौ लानानै दिनैनिफ्राय जागायनानै फैगौ 15 आगस्तसिम गरेश्वर म्युनिसिपल बोर्डनि दैदेननायाव गरेश्वर नोगोरनि आइबिनि लांगोनायाव सानथामनि हाबाफारि लानानै खुंदों। हाबाफारि बायदियै फुंबिलिनि समाव गाहाय दरखंखौ बेखेवनानै होयो बारग' गोरायुं महिदर बर' बिथाङा। 7:30 रिंगायाव भारत हादरनि फिरफिलाखौ बिरहोनाय जायो। बे हाबाफारियाव बाहागो लायो 30 नं गरेश्वर बियाबनि MCLA पवित्र कुमार बर', तामुलपुर जिल्लानि ADC कुकिला गगৈ आरो गरेश्वर म्युनिसिपल बोर्डनि मोनफ्रोमबो वार्ड कमिशनार गुबुन गुबुन आफादफोरजों लोगोसे गरेश्वर म्युनिसिपल बोर्डनि सोद्रोमाफोरा बाहागो लायो। আজি আমাৰ ৭৫তম সংখ্যক যেটো আমাৰ ভাৰত স্বাধীনতা দিৱস আৰু ৭৬তম যেটো আমাৰ ভাৰত স্বাধীনতা দিৱসক সংগতি ৰাখি আজাদী কে অমৃত সৰোবৰ মহোৎসৱ এই কাৰ্যসূচীটো আমাৰ গড়েশ্বৰ মিউনিচিপালিটি বৰ্ডৰ দ্বাৰা আমি উদযাপন কৰিছোঁ। 3 দিনীয়া কাৰ্যসূচী। আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ মুখ্য দ্বাৰ উন্মোচন এই কাৰ্যসূচীটো উদ্বোধন কৰিছে সন্মানীয় আমাৰ মহিদৰ বড় ছাৰ ডাঙৰীয়া। আৰু সেকেণ্ডটো আমাৰ যেটো ইণ্ডিয়ান ফ্লেগ মানে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰি আমাৰ তামুলপুৰ জিলাৰ সন্মানীয় ADC আৰু আমাৰ মিউনিচিপালিটি বৰ্ডৰ EO বাইদেউ ডাঙৰীয়ানী ককিলা বাইদেউ ডাঙৰীয়ানী আৰু হিচাপে তৃতীয় কাৰ্যসূচী হিচাপে আমাৰ SCG গ্ৰুপৰ যেটো বাণিজ্য মেলা এই মেলাখন মই অলপ আগতে মানে উদ্বোধন কৰিলোঁ। ঠিক বিশেষভাৱে আজি 4টা কাৰ্যসূচী আমি হাতত লৈ আছে। আজিৰ দিনটোত গধূলি আমাৰ 5টা বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে। এই কাৰ্যসূচীটো হ'লেই আমাৰ শেষ মানে কাৰ্যসূচী বুলি ক'ব পাৰে। আজি বিশেষ 4টা কাৰ্যসূচী আছে। এই হিচাপে 3 দিনীয়া কাৰ্যসূচীৰে আজি উজ্জীৱিত কৰা যেটো আমাৰ অমৃত সৰোবৰ উৎসৱ কৰিবলৈ পাই মই খুবেই সুখী হৈছোঁ, শান্তি পাইছোঁ। আৰু যি সহযোগিতা আমাৰ গড়েশ্বৰবাসী ৰাইজে সহযোগ কৰিলে বিষয়াৰ পৰা ধৰি আমাৰ NGOৰ পৰা ধৰি মিডিয়াৰ পৰা ধৰি গোটেই দিশৰ সহযোগিতা মই পাবলৈ সক্ষম হৈছোঁ। এইটো কাৰণে আমি গোটেই আমাৰ নেতা বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰধানতে সন্মানীয় আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই 3জনীয়া যেটো আজাদ দেশ কে অমৃত মহোৎসৱ যে মানে কাৰ্যসূচী যে গোটোৱাই দিলে এই ক্ষেত্ৰত মই খুবেই মানে বিশেষ আকৰ্ষণ হোৱাটো দেখিছোঁ। এই হিচাপে তেখেতক মই মোৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিটিআৰৰ আমাৰ সন্মানীয় চিফ ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু অন্য বছৰতকৈ এইবাৰ বছৰত যেটো উদযাপন এটা বিশেষ আকৰ্ষণীয় বুলি ক'ব লাগিব। এইটো ক্ষেত্ৰত আমাৰ বিটিআৰ চিফ মহোদয়েও আমাক নিৰ্দেশনা দিছে। যোৱাকালি আমাৰ APPL দল হিচাপেও মানে বাইক ৰেলী আছিলে যুৱ মঞ্চৰ দ্বাৰা সদানন্দ বড় ডাঙৰীয়া তেখেতৰ নেতৃত্বত আমাৰ বাইক ৰেলী হৈছে। তেখেতৰ সভাপতিত্ব হিচাপে আমি গোটেই দিশটোৰ ক্ষেত্ৰত যি মানে ইনিচিয়েটিভ যি জলাশয়বিলাক মানে পৰি থকা এই মানে এটা আঁচনি ওলাই বা কাৰ্যসূচী ওলাই উজ্জীৱিত কৰা পুনৰ মানে সংস্থাপনৰ দিশ ওলাইছে, ব্যৱস্থাপনা ওলাইছে, সেইটো মই ভাৰত চৰকাৰক ধন্যবাদ দিছোঁ।